হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি দেখিছে মই ক'ত আছোঁ, মই কলেজত আছোঁ আজি। আৰু কলেজৰ আমাৰ লাষ্ট ডে আজি। 6th ছেমিষ্টাৰ খতম হৈ গ'ল, আমাৰ 3টা বছৰ খতম হৈ গ'ল আজিৰ পৰা। বেয়াও লাগিছে, আৰু এই 3টা বছৰ বহুত ধুনীয়াকৈ হাঁহি ফূৰ্তি ধেমালি মাজেৰে পাৰ হৈ গ'ল, কেনেকৈ গমেই নাপালোঁ। তো আজি লাষ্ট এক্সাম আছে আৰু আমাৰ আজিৰ পৰা নাহোঁ, আৰু সেইকাৰণে আমি পূৰা কলেজখন চাৰিওফালে আমাৰ ফ্ৰেণ্ডছৰ সৈতে ঘূৰি ফুৰিছোঁ। আৰু বেয়া লাগিছে বহুত, চবেই দুখ কৰিছে। আৰু লগৰবিলাককো এনেকৈ লগ নাপাম, কোন কোন ক'ত যাবগৈ ঠিক নাই। আৰু এয়া আমাৰ লাইব্ৰেৰীটো বহুত মিছ কৰিম, কলেজখনক বহুত বেছি ভাল লাগিব। নিমিষা লাষ্ট বুলি মেমৰি মেমৰিজ বিষ্ণু ব্লগ থাকিলে আজি লাষ্ট বুলি কেনেকুৱা লাগিছে? আকৌ আহিবি আকৌ আহিবি জানো? তোমাৰ অনুভৱ? এতিয়া আমি একদম লাষ্ট পৰীক্ষা চৰীক্ষা আজিৰ পৰা একদম চব খতম, কলেজ লাইফ। এতিয়া আমি খাবলৈ আহিছোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ এইকেইজনী। কি আৰু আৰু এনেকৈ হাঁহি ফূৰ্তি মাজেৰে আমি সকলো অংকত আহিলোঁ খাবলৈ। আৰু লাষ্ট বুলি আজি খাই যাওঁ বুলি ভাবিলোঁ চবেই, সকলোৱে একেলগতে। তো চাওক, আপোনালোকৰ অংকখন দেখাই দিছোঁ, ডিব্ৰুগড়ত আছে। আৰু ইমান ধুনীয়া চাওক আপোনাৰ। আৰু এইফালে চাওক, ইমান ধুনীয়া পুতলাটি আঁকি থৈছে, দেখিয়ে বহুত ভাল লাগিছে, বহুত ধুনীয়া ভিতৰখন। মুখত সোমোৱা আকৌ। সোমোৱা আকৌ। আৰু এনেকৈ বহুত টাইম কটালোঁ আজিৰ দিনটোত, আৰু বহুত বেছি ভাল লাগিলে। এনেকৈ খাই বৈ আমি আকৌ চবেই সকলোৰে নিজৰ নিজৰ ঘৰলৈ বুলি আগবাঢ়িলোঁ। তো ইমানেই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।